মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা অধিক কঠোৰ কৰি তোলা হৈছে পূৰ্বৰ জেড কেটেগৰীৰ নিৰাপত্তাৰ সলনি এতিয়াৰে পৰা মুখ্যমন্ত্ৰীগৰাকীক প্ৰদান কৰা হ'ব জেড প্লাছ সিকিউৰিটি দেশৰ যিকোনো প্ৰান্ততেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে উপলব্ধ হ'ব এই জেড প্লাছ সিকিউৰিটি আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশযোগে এই সিকিউৰিটিৰ ব্যৱস্থা কৰিছে আমি পুনৰ সংযুক্ত হৈছে আমাৰ চিফ মেনেজিং এডিটৰ শ্ৰী জাৰিৰ হুছেইনৰ সৈতে জাৰিৰ হয় এইটো এটা ৰিস্ক এছেছমেণ্ট কৰা হয় গৃহ মন্ত্ৰালয় হোম মিনিষ্ট্ৰীত প্ৰতিজন ভিআইপি বা ভিভিআইপি ৰিস্ক এছেছমেণ্ট কৰা হয় আৰু ৰিস্ক এছেছমেণ্ট কৰাৰ পিছত বা থ্ৰেট এছেছমেণ্ট কৰাৰ পিছত এইটো হোম মিনিষ্ট্ৰীৰ এটা তেওঁলোকৰ যোনটো এছেছমেণ্ট টিম আছে সিকিউৰিটি ৰিভিউ কৰে তেওঁলোকে পূৰ্বতে থকা জেড কেটেগৰীৰ পৰা তেওঁ চিআৰপিএফৰ জেড কেটেগৰীৰ সিকিউৰিটি কভাৰ আছিলে উত্তৰ পূৰ্বাঞ্চলত কিন্তু তেওঁ যেতিয়া আগতে দিল্লীলৈ গৈছিলে তেতিয়া জেড সিকিউৰিটি লোৱা নাছিলে তেওঁ নৰ্মেল এটা সিকিউৰিটি কভাৰ লৈছিলে কিন্তু আজিৰ যোনটো নিৰ্দেশনা আহিছে ইয়াত কোৱা হৈছে যে অকল উত্তৰ পূৰ্বাঞ্চলতে নহয় ভাৰতৰ যিকোনো প্ৰান্তত যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাব তেতিয়াহ'লে তেওঁ জেড প্লাছ সিকিউৰিটি পাব অৰ্থাৎ এতিয়া জেড আৰু জেড প্লাছৰ মাজত পাৰ্থক্যটো কি জেড সিকিউৰিটিত প্ৰায় 22জন মান চিআৰপিএফৰ বা পুলিচৰ কমাণ্ডোজ থাকে তেওঁক নিৰাপত্তা দিয়ে এটা বেষ্টনীৰ মাজত এতিয়া জেড প্লাছ হোৱাৰ লগে লগে প্ৰায় তাত 55জন মান কমাণ্ডোজ থাকিব আৰু আমি যিমান দূৰ জানো যদি প্ৰটকল মতে এই 55জনৰ ভিতৰত প্ৰায় 10জন এনএছডিৰ কমাণ্ডোও থাকিব নেশ্যনেল চিকিউৰিটি গাৰ্ডছৰ কমাণ্ডোজো থাকিব এই 55জনৰ ভিতৰত চ' এতিয়া বৰ্তমান জেড প্লাছৰ ওপৰত আৰু এটা কেটেগৰী থাকে এছপিজি স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ সেইটো হ'ল প্ৰাইম মিনিষ্টাৰৰ চিকিউৰিটি অৰ্থাৎ প্ৰাইম মিনিষ্টাৰৰ চিকিউৰিটিৰ পিছতেই কিছুমান জেড প্লাছ চিকিউৰিটি আহে তাৰ ভিতৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আপগ্ৰেড কৰা হৈছে এতিয়া বৰ্তমান আমাৰ যিমান অনুমান হয় যে আমি যদি চাওঁ কিছুদিনৰ পূৰ্বে এখন ৰাজনৈতিক সভাত গৈছিলে তেলেংগানালৈ হায়দৰাবাদত তেওঁ মিটিং কৰাৰ সময়তে এজন মানুহে আহি টিআৰএছৰ এজন কৰ্মী আহি মাইকটো কাঢ়ি লৈ গৈছিলে চিকিউৰিটি বেষ্টনীৰ মাজৰ পৰা চ' মই ভাবো সেইটোৱে মূলতে কাৰণ হ'ব পাৰে যে তেওঁৰ থ্ৰেট পাৰচেপশ্যন বা থ্ৰেট ৰিস্ক আছে বুলি তেওঁ গণ্য কৰি এই জেড প্লাছলৈ আপগ্ৰেড কৰা হৈছে তেওঁৰ চিকিউৰিটিটো আৰু যিহেতু তেওঁ কিছু মন্তব্য ৰাজনৈতিক মন্তব্য তেওঁ খুব ইছলামিক ফাণ্ডামেণ্টেলিষ্টৰ বিৰুদ্ধে খুব কঠোৰভাৱে মন্তব্য কৰে এনে কেতবোৰ মন্তব্যৰ পৰিপ্ৰেক্ষিতত ৰিস্ক এছেছমেণ্ট বা থ্ৰেট এছেছমেণ্ট কৰা হয় গৃহটো এইটো এটা পৰ্যায়ক্ৰমে এটা ইন ফেজেছ বা পিৰিয়ডিকেলি কৰা হয় আৰু সেই পিৰিয়ডিকেলি কৰোঁতে হয়তো তেওঁৰ ৰিস্ক বা থ্ৰেট তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি থকাৰ কথা নিশ্চিতভাৱে ইণ্টেলিজেন্স এজেঞ্চিজ বিলাকে অৱগত কৰাৰ পৰিপ্ৰেক্ষিতত যি জেড প্লাছ চিকিউৰিটিলে ইয়াত আপগ্ৰেড কৰা হৈছে বুলি ধাৰণা কৰা হৈছে